ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আজি অলপমান ওলাই আহিলোঁ। কালি বিৰাটেই ভাগৰ লাগিল, সেইকাৰণে ভ্লগটো শেষ কৰিলোঁ। সিমানতে বেছি নেদেখুৱালোঁ আৰু বাকী আপোনালোকৰ খবৰ কওকচোন, ভালনে? অলপমান বোলো ওলাই আহোঁ, তাকে আপোনালোককো অলপমান দেখুৱাওঁ। ওচৰৰে আপোনাৰ বেছি দূৰলৈ নাযাওঁ, অলপমান খোৱা বস্তু কেইটামান লৈ আহোঁ। ল'ৰাটোক থৈ আহিছোঁ, আইতাকহঁতৰ লগতে আছে, নহ'লেতো আৰু এৰি থৈ আহিবই নোৱাৰি। মাহঁতে ৰাখি থাকিব আৰু আমি অলপ সময়ৰ কাৰণে যাওঁ। অলপ ওলাই আহিলেও মনটো ভাল লাগে, কিমাননো থাকিম। সেয়াই আৰু কালি বিৰাটেই ভাগৰ লাগিল। অলপ ঘৰত কিবা এটা পাতিলেই মানে ভাগৰে লাগি যায়। ঠিক আছে। পদ্মা বেকাৰী পাই গ'লোহি। ঠিক আছে, বস্তুকেইটা লৈ লওঁ। এয়া মোৰ মিঠাই লোৱা হৈ গ'ল। আপোনালোকেও আহিব পাৰে পদ্মা বেকাৰীলৈ, বহুত ধুনীয়া ধুনীয়া মিঠাই বেকাৰী বস্তু পোৱা যায়। আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বাই।